সভাত উপস্থিত থকা শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু মোৰ মৰমৰ দাদা বাইদেউ তথা ভাইটি ভণ্টিসকল, আজি মই ক'বলৈ লোৱা বিষয়বস্তুটো হৈছে মৰমৰ জুবিন দা। তেওঁ সুৰযাত্ৰাত তেওঁ চিৰদিন অমৰ, অসমীয়া সংগীতৰ আকাশত তেওঁ এক ধ্ৰুৱতৰা। তেওঁ সুৰে আমাৰ শৈশৱ যৌৱন আৰু প্ৰাপ্তিক সাঙুৰি ৰাখিছে। তেওঁৰ কণ্ঠত যে আছে অসমীয়া মাটিৰ গোন্ধ, যাৰ প্ৰতিটো শব্দই আমাৰ হৃদয় স্পৰ্শ কৰে। মায়াই হওক বা মন যায়, প্ৰতিটো গীতেই যে তেওঁৰ জীৱন কাহিনী। আজি তেওঁ আমাৰ মাজত শাৰীৰিকভাৱে নাই, কিন্তু তেওঁৰ সৃষ্টিয়ে প্ৰতিটো দিনেই জীয়াই থকা সাহস দিয়ে। তেওঁৰ অনুপস্থিতিয়ে এৰি যোৱা শূন্যতা কাহানিও পূৰ্ণ নহয়, কিন্তু তেওঁৰ সৃষ্টি চিৰদিন জীয়াই থাকিব। তেওঁৰ জন্মদিনত আমি কেৱল শুভেচ্ছা জনোৱা নাই, আমি তেওঁৰ প্ৰতি থকা আমাৰ গভীৰ শ্ৰদ্ধা আৰু অকৃত্ৰিম ভালপোৱা আগবঢ়াইছোঁ। তেওঁৰ চিৰদিন আমাৰ হৃদয়ত অসমৰ সাৰ্থক হৈ ৰ'ব। তেওঁ সুৰেৰে আমাৰ জীৱন চিৰদিন সুৰীয়া হৈ থাকক। পাৰিলা জুবিন দা আকৌ এবাৰ আহা, আকৌ এবাৰ গুৱাহাটী মায়াবিনী ৰাতিৰ বুকুত। ইয়াকে কওঁ চৌ বক্তব্য সামৰণি মাৰিলোঁ। জয় জুবিন দা।